Hello friends, welcome back to my new blog. আজি মই বৰ ঘৰত আহিছো বৰ ঘৰত আজি কুমাৰী পূজা সো সবে আমি ফ্যামিলিবোৰ আহিছো আৰু আমাৰ বাহত এবোৰ সব আহিছে ভন্টিবোৰ সব আহিছে আৰু আজি মানে কুমাৰী পূজা আছে হেতু কাৰণে আৰুহি তাৰ পিছত আৰুহি ফ্ৰেণ্ডবোৰ সবক ইনভাইট কৰিছে আজি সবে একেলগে কৰিব পূজাটো আৰু সব বহুত সব ইয়াতে বহি আছে বিনিতা সনাতম্বী শান্তমী সব বহি আছে আৰু হিয়ন্তৰ পূজা স্টাৰ্ট হয় বাচ্চাবোৰৰ আগত ভৰি যে ধুই দিয়ে গাখীৰেদি পানীৰেদি এনেকে ধুই দি আছে আৰু বাচ্চা পাৰ্টিবোৰ ইমান হেপী হিয়ন্তে জাননে আৰু এনেকে ভৰি চৰি ধুই পেলাই হিয়ন্তক দাঙি লৈ যায় মানে ভৰিটো মানে তলত দিব নোৱাৰি বুলি কয় সো দাঙি লৈ যায় এনেকে সবে তাইটো বেছি মানে ফুটে সব আৰু সব ফ্ৰেণ্ডছবোৰ ইয়াতে একেলগে আছে হিয়ন্তক সব ওৱান বাই ওৱান কৰি কেনে ধুই দিছে আৰু তাৰ পাছত হিয়ন্তৰ ফেভৰেট বস্তু গিফ্টছবোৰ যে পায় এই 9টা দেৱী মা তাৰ পাছত হিয়ন্তক সব এটা এটাকে মানে আইনা লিপষ্টিক ৰিং ইয়াৰিং এবোৰ সব দিছে হিয়ন্তে সব কিমান যে হেপী হৈছে নহয় বাপৰে বাচ্চাবোৰ আৰু এনেকে পূজা কিবা কিবি সব কৰিলে সৰু থাকোতে আমিও এনেকে মানে পাইছিলো তেতিয়া আমিও ইমান যে ফুটি হৈছিল ন সে এতিয়া হিয়ন্তৰ টাইম আৰু বৌ ইটো হল মোৰ হাজবেণ্ডৰ দাদাৰ ওয়াইফ তো হিয়ন্তৰ ঘৰতে মানে পূজাটো পাতিছে আৰু তাৰ পিছত এনেকে পূজা পাতি কৰাৰ পাছত হিয়ন্তৰ খোৱা লোৱা ষ্টাৰ্ট কৰিব কাৰণে কৰিছে মানে আৰু সব হিয়ন্তক সব এটো হল দাদাৰ দুটা ছোৱালী সব আৰু হিয়ন্তক ভাত চাত খোৱা ৰেডি আৰু মান ভালকে যে খাই আছে ঘৰত হলে নাখায়ে ভাত চাও আৰু সব ঘৰত হলে মই খুৱাই দিব লাগে তাইক নহলে তাই নাখায়ে আৰু বাচ্চা পাৰ্টি খুৱাই লোৱাই মেলি আমাৰ ডাঙৰ পাৰ্টি ষ্টাৰ্ট যিমান যাক ইনভাইট কৰিছিলে তাৰ হিয়ন্তক খোৱালে আমিও খালো ইমান ভোক লাগি আছিলে বহুত বেছি দেৰি হৈ গৈছিলে মানে তো আমিও খোৱা ষ্টাৰ্ট কৰিলো কেনেকুৱা লাগিছে ব্লগটো কমেন্ট বক্সত জনাব আজিৰ কাৰণে মানে বাই বাই